पर 17 मई तक के लिए लॉकडाउन को बढ़ा दिया गया है, यानी 3 मई के बाद 2 हफ्ते का ये लॉकडाउन एक्सटेंशन है। কি কৰি খাম বে কি কৰি খাম শুনিছোঁ বোলে 5 বছৰলৈ চৰকাৰী চাকৰি হোৱাৰ সম্ভাৱনা একেবাৰে নাই তেনেহ'লে কি কৰিম 7 hours later. কি কৰি আছ আৰে প্ৰেক্টিছ কৰি আছো ন পাছলৈ কামত আহিব তয়ো কৰ হেল্ল' গাইজ পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো সুস্থ আছে ঘৰতে আছে তো টাইটেলটো দেখি নিশ্চয় গমেই পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনোৱা গৈছে চ' ব'লক অকণমানো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এটা কথা কওঁ এই লকডাউনত যে কিছুমান মানুহ ওলাই যায় যে পুলিচৰ মাৰ খাবলৈ যে তোমালোকক যে কটি ৰঙা কৰি দিয়ে ভয় নালাগে বাটত নোলাবা ঠিক আছে ভয় নালাগে তোমালোকৰ হয় আৰু আমাৰ কি কোৱা হে তুমি এইবিলাক হৌৰা লকডাউনত মানুহ ওলাইছে নে চাবলৈ যাওঁতে যে টীকাকৰণ কৰি আহিছিলা হৰিলা তয়ো বৰ অসময়ত মাত দিওঁতে মানে এইবিলাক চব মানে पबजी ना खेलो तो अच्छा है पबजी खेलने से टाइम वेस्ट हो जाता है সেই কংকুৱাৰলৈ ৰেংক কংকুৱাৰটো বাদেই দিয়া সেই এচলে ৰেংক পুছ কৰি থকাকেইটাই যদি কেনেবাকৈ এষাৰ বাক্য শুনিলে এই চাৰিটো যদি শুনিলে মা কচম তেওঁলোকক দিনে নিশাই ৰেংক পুছ কৰিবলৈ মোদীজীয়ে ইমান সুবিধা দিছে আৰু তেওঁলোকে মোদীজীৰ কিমান আভাৰী সেয়া আমিও জানো আৰু তুমি কৈছা টাইম ৱেষ্ট হোতা হে আবে প্লিজ নো ভাল লাগিছে বে হৰি শুনিছা নে হে মতাবোৰে মোক জোকাৰিছে ভাল মাইকী মইটো পালো দে মই ঐ মোৰ মাইকী যদি কিয় জোকাৰিছে চৰিয়ে দাঁত ভাঙি দিম একেবাৰে ও কেলা এইটো দেখোন মতা নে মাইকী বে আৰু বেকগ্ৰাউণ্ডত কি কৈছে সেইটো মতাৰে মাইকী বাপুৰা তুমি আজিলৈকে গমেই পোৱা নাই আৰু তুমি ভিডিঅ' কৰি আছা মা কষ্ট ঠিক আছে তুমি পগলা হোৱা বলিয়া হোৱা সেইটোত মোৰ কোনো মতলব নাই কিন্তু বস্তু এটা বৰ বেয়াকৈ জিলিকি আছে অ' তো এইবিলাকৰ কাৰণেই অৱশ্যে বদনামটো যে হয় এইবিলাকৰ কাৰণে আৰে বস্তুটো বনাইছে কিবা এটা বনাইছে ভালকৈ বনাব লাগে ন মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ ভৱিষ্যতেও ক'ম যে টিকটক কোনো বেয়া এপ নহয় কিন্তু ইয়াক ইউজ কৰিব জনাজন কেনেকুৱা সেইটোৰ ওপৰত ডিপেণ্ড কৰে তেওঁ কেনেধৰণে ইউজ কৰে এতিয়া এনেধৰণৰ ভিডিঅ' যে বনায় ল'ৰা এজনে ছোৱালী হৈ পিনে ভিডিঅ' বনায় বহুত আছে এভেইলেবল ভৰি আছে কিন্তু তাতে এটা ভাল আছে এটা বেয়া আছে এতিয়া অসমৰে আছে এজন মই নামটো পাহৰিলোঁ তেওঁ বহুত সুন্দৰকৈ অভিনয় কৰে ছোৱালীৰ সাজ পিন্ধি বা ছোৱালী লুক লৈ পিনে ঠিক তেনেকৈ আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত আছে কিন্তু এইবোৰ মানে কি আৰু চৰম দুৰ্দশা মানে এইবোৰ চ' কিমান কম আৰু একেটা কথা কাইলৈ ইমানে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে কি কৰি আছে ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বন্ধ দিবলৈ একেবাৰেই নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি লগ পোৱা আশা আজিলৈ বাই